সো হেল্ল' এভৰিৱান, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত ফিজিক্সৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু লজ অফ মোশ্যনৰ পৰা কেনেকুৱা ধৰণৰ কনচেপচুৱেল আৰু নিউমেৰিকেল কুৱেশ্যনছ আহে, আজি আপোনালোকক সেই কুৱেশ্যনছটো দিব গৈ আছোঁ। যিসকল ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ CET এক্সাম আৰু BSc নাৰ্ছিং এক্সামটো দিব, তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে, কাৰণ আপোনালোকৰ যিহেতু নিউমেৰিকেল বহুত কম আহে। চ' আজিৰ ভিডিঅ'ত আপোনালোকে আইডিয়া এটা পাই যাব যে কেনেকুৱা ধৰণৰ নিউমেৰিকেল আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ এক্সামৰ আগলৈকে আমি দি থাকিম। চ' প্ৰথম যোনটো কুৱেশ্যনছ আছে কাৰেণ্ট ইলেক্ট্ৰিচিটিত, চ' প্ৰথম কুৱেশ্যনটো দি আছে, হোৱাট ইজ দ্য ৰেজিষ্টেঞ্চ অফ এ হিউমেন বডি। চ' হিউমেন বডি এটা ৰেজিষ্টেঞ্চ কিমান? 12 ওম, 120 কিলো ওম, 12 কিলো ওম এণ্ড 2 ওম। চ' ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো দিয়া আছে অপশ্যন C, 12 কিলো ওম। Then question number 2 দিয়া আছে, a silver wire has a resistance of 2.1 ohm at 27.5 degree Celsius and a resistance of 2.7 ohm at 100 degree Celsius. What is the temperature coefficient of resistivity of silver? ঠিক আছে। চ' কুৱেশ্যনছটো আপোনালোকে ভালদৰে পঢ়িছে। চ' এই কুৱেশ্যনছটো আপোনালোকে ছল্ভ কৰিব। কৰাৰ পিছত আপোনালোকে যোনটো কাৰেক্ট অপশ্যন কাৰেক্ট অপশ্যনটো পাব অপশ্যন B, 0.0039. Then next question to আছে, the rate of flow of electric charge through any cross sections of a conductor is known as electric flux, electric potential, electric current, electric field. So ইয়াৰ কাৰণে যোনটো কাৰেক্ট অপশ্যন হ'ব অপশ্যন C টো কাৰেক্ট হ'ব ইলেক্ট্ৰিক কাৰেণ্ট। চ' তেনেকুৱা ধৰণৰ চিম্পল কুৱেশ্যনছ আপোনালোকৰ আহিব। চ' আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে প্ৰেক্টিছ কৰি গৈ থাকিব। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে, মবিলিটি ইজ ডিন'টেড বাই, আপোনালোকে চাৰিটা অপশ্যন দেখা পালে। চ' চাৰিটা অপশ্যনৰ পৰা যোনটো কাৰেক্ট অপশ্যন, সেই কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ C, মিউ। দেন নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ নন অমিক ৰেজিষ্টেঞ্চ। চ' নন অমিক ৰেজিষ্টেঞ্চ কোন কি দিয়া আছে অপশ্যনকেইটা? লেম্প ফিলামেণ্ট, কপাৰ ৱায়াৰ, কাৰ্বন ৰেজিষ্টৰ, ডায়ড। চ' ইয়াৰ কাৰণে যোনটো কাৰেক্ট অপশ্যন হ'ব, কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন D, ডায়ড। দেন ইউনিট অফ কণ্ডাক্টেন্স ইজ, চ' কণ্ডাক্টেন্সৰ ইউনিটটো কি হ'ব? ডাইন, চিমেন, ওম, ভল্টছ। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন B, চিমেন। দেন কাৰেণ্ট ডেঞ্চিটি ইজ এ স্কেলাৰ, ভেক্টৰ, ডাইমেনশ্যনলেছ কোৱান্টিটি এণ্ড নন অফ দ্য এবভ। চ' ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন B, ভেক্টৰ। Then 8 number question দিয়া আছে, the resistivity of certain metals or alloys drops to 0 when they are cooled below a certain temperature. This phenomenon is known as conductivity, partial conductivity, superconductivity and non-conductivity. So ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন C, superconductivity. Then state true or false. So কোনটো কাৰেক্ট আৰু কোনটো ৰং আপোনালোকে ইয়াতে ক'ব লাগে। The total resistance in the series combination is more than the greatest resistance in the circuit. That is true or false. So আপোনালোকে তেনেকুৱা টাইপৰ কুৱেশ্যনছ আপোনালোকে অলপ ট্ৰাই কৰি যাব, কাৰণ এইটো কনচেপচুৱেল কুৱেশ্যন দিছোঁ যিহেতু সেইকাৰণে আপোনালোকক ট্ৰু অৰ ফল্ছ কুৱেশ্যনছ কেইটা দি দিছোঁ। চ' ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন A, ট্ৰু। চ' ওপৰৰ যোনটো ষ্টেটমেণ্ট সেইটো কাৰেক্ট ষ্টেটমেণ্ট। চ' কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ লাষ্ট কুৱেশ্যনছ হয় question number 10, the oppositions offered by the electrolyte of the cell to the flow of current through itself is known as electric resistance, internal resistance, non-resistance and none of the option. So ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন B, internal resistance. চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা আহিব পাৰে। আৰু বাকী আপোনালোকৰ যোনটো কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ যোনটো ডায়েগ্ৰাম বনাব লাগে, সেই ডায়েগ্ৰাম যোনটো চাৰ্কিট, সেই চাৰ্কিটৰ পৰা ইমান টাফ কুৱেশ্যনছ নাহে, কাৰণ ইমান কম টাইমত আপোনালোকে সেই চাৰ্কিটটো আপোনালোকে ছল্ভ কৰিবলৈ বহুত টাইম লাগিব। চ' তেনেকুৱা কুৱেশ্যনছ আপোনালোকৰ নাহে। চ' নেক্সট তথাপিও আপোনালোকে চাই যাব, এনেকুৱা নহয় যে আপোনালোকে একদম নাচাই পেলাই গুচি যাব। আপোনালোকে এবাৰ চাই যাব যিমান পাৰে। চ' গেৰাণ্টি দিব নোৱাৰোঁ, আহি যাব পাৰে মাজে মাজে। চ' আপোনালোকে এটলিষ্ট এবাৰ চাই যাব। চ' আনচাৰ কি কেইটা দিয়া আছে ইয়াতে, আনচাৰ কেইটা আপোনালোকে চাই ল'ব কোনটোৰ আনচাৰ কি হয়। দেন এতিয়া আমি ক্লাছ 11 ফিজিক্সৰ লজ অফ মোশ্যন চেপ্টাৰটো পঢ়িব গৈ আছোঁ, কাৰণ বহুতৰ এই চেপ্টাৰৰ ওপৰত কনফিউজন থাকে বা ডাউট থাকে যে কেনেকুৱা ধৰণৰ নিউমেৰিকেল আহিব, কাৰণ বহুত টাফ নিউমেৰিকেল এইটো চেপ্টাৰত আছে। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে লজ অফ মোশ্যন। ঠিক আছে, লজ অফ মোশ্যনৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট
is the net force of a kite that is held stationary in the sky. So option কেটা দিয়া আছে 1 increasing 0 decreasing. So ইয়ার কারণে কারেক্ট অপশন হবে অপশন বি increasing. Then next question দিয়া আছে which is the branch of physics that deals with the motion of a body by considering the cause, static, thermodynamics, dynamics, astronomy. So ইয়ার কারণে কারেক্ট অপশন হবে অপশন সি dynamics. Then next question to দিয়া আছে what is the formula to find linear velocity. Option কেটা দিয়া আছে linear velocity is equal to 2 mass plus velocity. Then linear velocity so आप लोगों को ऑप्शन कर दिया है mass by velocity mass into velocity linear velocity अगर की दिया है mass minus velocity. So यार करना करेक्ट ऑप्शन तो वो ऑप्शन बी that is linear velocity is equal to mass by velocity. Then next question to दिया है which is the type of inertia of rest, inertia of motion, inertia of direction, all of the above option. So यार करना करेक्ट ऑप्शन होगा ऑप्शन डी all of the above options. Then when external force is not applied to the system, its total momentum becomes zero, remains constant, increases gradually, decreases gradually. So ইয়াৰ কাৰণে যোনটো কাৰেক্ট অপশন সেই কাৰেক্ট অপশনটো হ'ব remains constant. So ইয়াতে constant থাকিব external force টো. Then apparent weight of a body is equal to actual weight of the body if the body moves with increasing velocity, remains at rest, remains in a state of uniform motion. Then D number দিয়া আছে option B and C. So correct option to hobo option D. So option D দিয়া আছে B and C. So B দিয়া আছে remains at rest, then remains in a state of uniform motion. So দুইটা correct answer. Then next question দিয়া আছে forces acting for a short durations are called short force, interval force, impulsive force, interrupting force. So correct option to option C impulsive force. Next question diya ase an aircraft executes a horizontal loop at a speed of 720 km/h with its wings banked at 15 degree. What is the radius of the loop? So তোমাকে অপশন কেটা মানে চাব সলভ কৰিব কোৱেশ্চনটো সলভ কৰাৰ পিছত অপশন কেটা চাৰিটা পাব চাৰিটা অপশনৰ পৰা কাৰেক্ট যোনটো অপশন সেই অপশনটো পাব আপোনালোকে ডি 14931 মিটাৰ. Then next question to দিয়া আছে the inherent property with which a body resistance any change in its state of motion is known as force, momentum, inertia, acceleration. So correct option to option C inertia. So question number 9 answer to inertia. So next question number 10 दिया से 1 Newton is equal to dash. So option केटा दिया से 1 Newton is equal to 1 kg into 1 meter per second square. 1 Newton is equal to 1 kg. 1 Newton is equal to 1 kg into 1 meter per second. Then 1 Newton is equal to meter per second square. So यार जोंतो correct answer एटो होबो option A 1 Newton is equal to 1 kg into 1 meter per second square. So यार कारण आपलोके आंसर की केटा पाबो আপোনালোকে চেক কৰিব কোনটো কাৰেক্ট হয়. সো ইমানখিনি আছিল আজিৰ কাৰণে. সো ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা ডাউট থাকে বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ লাগে আপোনালোকে সাজেষ্ট কৰিব আমাক তেনেহলে সেই তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকৰ কাৰণে লৈ আহিম. ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম যদি আপোনালোকে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সিটি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে एक्जेक्ट কিছুমান পিআইকিউ দিয়া হোৱা আছে লগতে আপোনালোকৰ প্ৰেক্টিস পেপাৰ দিয়া আছে. সো আপোনালোকে মোৰ স্ক্ৰিনত দেখা পাইছে প্ৰথমতে প্ৰেক্টিস পেপাৰ কেটা আছে যে কেনেকা ধৰণৰ কোৱেশ্চনছ কেটা 25ত আহিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকৰ পিআইকিউছ কেটা দিয়া আছে আপোনালোকে স্ক্ৰিনত দেখা পাইছে 2022 কোৱেশ্চন এটো বা 23 কোৱেশ্চন এটো. সো তেনেকে আপোনালোকে কিছুমান পিআইকিউছ পাব. সো আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব. সো ইয়াৰ যোনটো মানে প্ৰাইস আপোনালোকে ইয়াতে স্ক্ৰিনত দেখা পাইছে. সো ইয়াত আপোনালোকে পাব পিআইকিউ ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজিৰ লগতে প্ৰেক্টিস পেপাৰ ফুললি এনসিইআৰটি বেসড আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কোৱেশ্চন দিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে জানে যে সিটি এক্সামত
5 to 6 botany पर extra questions আহে so যদি আপোনালোকে ভাবিছে যে এই pdf টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব দেন ভিডিও ডেসক্ৰিপশনত আপোনালোকে কন্টাক্ট নম্বৰ পাব তাতে WhatsApp কৰিলে আপোনালোকে লব পাৰিব আৰু আমাৰ যোনটো WhatsApp গ্ৰুপ তাতে জয়েন হ'ব পাৰিব